গাইছ মোৰ লগত ভিডিঅ' চাই দিয়ক মজা লাগিব চাই দিয়ক ইপিনে যাব লাগিছিল গাইছ 10টা ভুল হৈ গ'ল গাইছ বলক গৈ থাকো Memories die out too hard. But we were traveling mountains just to find the loudest seas. We set down by the fire, knowing we could aim higher, but we didn't know that yet. So if you want something to hold on to, চেষ্টা ভুলে হৈছে আজি উপায় নাই চিন্তি নাপা দাদা আৰু মই গাড়ী gotta find it first. But here I am, suddenly laying under palm trees, waiting for the summer. No. গাইছ ফাইনেলি জাগা পাই গ'লো ৰ'ব দেখাই আছোঁ কি কাৰণত আহিছোঁ water from accidentally, but it's not the addiction. We have a big purpose. Purpose को student I think यहाँ से काफी cyclist doctors बने हैं. I think that is the most intelligent student of Northeast. So your responsibility high. This basic मैंने मान that what is my purpose of life? Why I am born? গাইছ ফাইনেলি শ্ব'টো খতম হ'ল এতিয়া আমি ইয়াৰ পৰা যাই আছোঁ বাৰ্তালাপ অফিচত তাত চব আছে তাতো দেখাই আছোঁ কোন আহিব চাই থাকিব মোৰ লগত বলক এতিয়া গৈ থাকোঁ When there's nowhere to go, 'cause I am happy on this island. Wanna be my farmland. I don't ever want to leave. I'm in a tropic club. দীঘলী পুখুৰী গাইছ দীঘলী পুখুৰীত হা কেইটা বাজিলে অঁ টাইম এতিয়া বেছি হোৱা নাই 12:30 বজা নাই বাজি গ'লে হা গাইছ বিলাসিনী ইয়াতে I remember the ocean moon. Memories die out too hard. But we were traveling mountains just to find the loudest seas. We sat down by the fire, knowing we could aim higher, but we didn't know that yet. So if you want something to hold on to, gotta find it first. But here I am, 'cause I've been laying under palm trees, waiting for the summer, knowing there's nowhere to go. 'Cause I am happy on this island. গাইছ অফিচ পালোঁ এইটো চব ড্ৰাইভাৰ আমাৰ এই ড্ৰাইভাৰ চব আগে যায় চব ড্ৰাইভাৰ এইটো ড্ৰাইভাৰ মুখখন এবাৰ ড্ৰাইভাৰ মুখখন এবাৰ এইটো চব যি গাড়ী চলাইছে গাড়ী উপায় নাই যি ঠেকাৰ আহিছে একদম কঁকাল চকাল চিধা হৈ গ'ল গাইছ বলক এইটো শ্ব' আছিল কেমেৰা
অফিচ পালোঁ এই কি খাইছ হাং মুখখন দেখা অঁ এইটো খাই অঁ আৰু এই ক'ত পালে ঐ এইটো আমাৰ দস্তি মোৰ দস্তিক চাওক সেইটো বাকী এটা দস্তিক এটা কোৱা নাই এই শামুক দেখো সেইটো চাওক খাই দি দে অ' চাহ চাওক একে নাম এটা এই ৰঞ্জন কি নাম পাৰ্ক আমি এটাই এনেকৈ থাকোঁ আৰু কি ক'ম এই চাওক কি ক'ব কি আজি কোন আহিব আজি কোন আহিব নাজানো আচলতে আজি কিন্তু বহুত ভাল নখাও চিক্ৰেট আছে এইটো চিক্ৰেট চিক্ৰেট আছে বুলি মানে ভাল লাগি আছে যে আহিলে গম পাম কথাটো দেখা আছো আপোনালোকক চাই থাকিব নেকি চাই থাকিব না চাওক না নাই চাবনে নাই এই চেনেলটো অঁ সকলোৱে চাব এই চেনেলটোত ভাল ভাল মেছেজ থকা এটা ভিডিঅ' যাই থাকিব আপোনালোকে যদি চাই আছে ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব ফেচবুকত চালে ফ'ল' কৰিব আৰু ৰঞ্জন কিন্তু বহুত ভাল ল'ৰা প্ৰেমৰ কাৰণে বহুত গুড থেংক ইউ দেই আৰু তুমি কিবা ক'বা নেকি মোৰ বিষয়ে মাক ফোন কৰি আছোঁ মোৰ মাক ফোন কৰিছা আৰু মোৰ বিষয়ে নহয় দেই আজি অফিচটোৰ বিষয়ে কোনোবাই কি ক'ব ইয়াত কেনেকুৱা লাগিছে পঢ়ি কিনে কোৱা ৰঞ্জন দা এই মোৰতো বাদ দিয়া না পঢ়ি কিনে কেনেকুৱা লাগিছে সেইটো কোৱা পঢ়ি মানে পঢ়াটো নাই শিকি আছোঁ বহুত ভাল লাগিছে ৰঞ্জন দাৰ নিচিনা দাদা এজন পাই মই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ কিয়নো ৰঞ্জন দা খাই হ'ব লওক নহ'লে পেট বিষাই গৈছে কিবা খাব লাগিব কি খাম চাহ খাম চাহ এখন দোকান এখন চাহ খাম এতিয়া দিয়ক চাহ দিয়ক দাদা এইটো চাহ এই অলপ বস্তু ইয়াত খালোঁ আৰু খোৱা বস্তুটো দিয়া মোৰ ভোক লাগিছে কিন্তু ভাত খাব মন নাই চাহ খাই লওঁ এইটো খোৱা বস্তু খাই কিনে লগ পাই খাই কিনে চাহ খোৱা হ'ল ভালকৈ দেখা আছোঁ বতাহ বৰষুণ আহিব নেকি গাইছ চাওক বৰষুণ আহিছে অলপ অলপ দা আহো ভাত নাখাওঁ আজি অফিচত যাওঁ আহি আছে এতিয়া আমাৰ আহিছে আনিব যাওঁ চাই থাকক আহিছে আহিছে যোৱা যোৱা চব কোন আহিছে নয়নদা আছে নয়নদা চব গাইছ আমাৰ মৰমৰ অসমীয়া এক্টৰ নয়নদা বলক গাইছ বলক ভিতৰত লগ পাইছো বলক গাইছ চাওক বাৰ্তালাপ একাডেমি আজি কোন আহিছে মোৰ আমাৰ নয়নদা আহিছে গাইছ চাওক মই নিজে অভিনয় জগতত আহিছোঁ গান আৰু অভিনয়ৰ ভিতৰত বহুত বেলেগ বস্তু গতিকে ভবা নাছিলোঁ যে এইটো বস্তু হ'ব আচলতে এটা মই ৱেবছাইট বনাইছিলোঁ www.noyanmili.com সেই ৱেবছাইট বলক গাইছ নয়নদাৰ মুখেৰে এটা ধুনীয়া গান শুনো হেল্ল' গাইছ মানে নয়নদাটো আহিছিলে আপোনালোকে ভিডিঅ'ত দেখা পাইছে কিন্তু ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব মানে কি মই কেমেৰা
শ্বুটিং কৰিছিল যে তাৰ কাৰণে কেমেৰা চাই আছিলোঁ, সেইকাৰণে ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। खत्म बाय बाय टाटा गुड बाय It's caught in the crossfire.